মাক বাপেককো ময়ে বেচিছিলো সেই যোনকেইটা বেচিছিলো ন সেইকেইটা কেলা টেঙা নিদিবা তোমাৰো এমএমএস ভিডিও ভাইৰেল হ'ব নমস্কাৰ বন্ধুসকল ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ ধেমালি চলেৰে আপোনালোকে চালে ক্লিপ সৰু ক্লিপ দুটা আপোনাক দেখাইছোঁ এই চালে আৰু দেখাই আছোঁ মই ক্লিপ কেইটামান চালে হেতি কেইটামানে ৰোষ্টিঙৰ নামত তাৰমানে নিজৰ মাক দেউতাকৰ ওচৰলৈকে গুচি গ'ল চাওক কিমান আগবাঢ়ি গ'ল কিমান বেয়া কথা আমাৰ এয়া সৰু তলৰ চামৰ ল'ৰা ছোৱালীবিলাকে চালে কি বুজিব আপোনালোকে নিজে চাওক কি বুজিব বলক ভিডিঅ'টোৰ আৰু কেইটামান ক্লিপ আছে মই নিজে কাটি দেখাইছোঁ সেইখিনি চাই লোৱাৰ পিছত আপোনালোকে মোক জনাব টেঙা নিদিবা তোমাৰো এমএমএস ভিডিও ভাইৰেল হ'ব এইটো ময়ে বেচো ইয়াৰ মাক বাপেককো ময়ে বেচিছিলো সেই যোনকেইটা বেচিছিলো ন সেইকেইটা কেলা ডেমেজ মাল আছে তাৰ কাৰণে সেইকেইটা কেলা ফাটি গ'ল আৰু ইহঁতকেইটা জন্ম হ'ল বাহ সকলো মাক বাপেক সমান कौन है ये लोग कहां से आते हैं इनके पास ना रहने को घर है ना रोजगार है ना पैसा है এহেঁতি তাৰমানে ৰোষ্টিঙৰ নামত আগতে অসমত দেখা মিষ্টাৰ ৰাজা এনেকুৱা আছিলে এহেঁতি এতিয়া বৰ্তমান সৰু মানে ডাঙৰ মানে বুজি পোৱা হ'ল এহেঁতি তাৰমানে এতিয়া নৰ্মেল হৈ গ'ল এতিয়া কেইটামান ৰোষ্টাৰ আছে সেইটো টেঙা নিদিবা আৰু তাৰপিছত এইবিলাক নগাঁও ৰোষ্টাৰ নে কিবা কিবি হেন তেন এইবিলাক আছে সিহঁতৰ ৰোষ্টিঙৰ নামত সিহঁতৰ কিমান বেয়া তাৰমানে কিমান বেয়া মানে আৰু নকওঁ আৰু ইমান বেয়া তাৰমানে আমাৰ কিছুমান তলৰ খাপৰ ল'ৰা ছোৱালীবিলাকে চালে কি শুনিব ইউটিউবত কি এইবিলাকে চায় নেকি ইউটিউবত মানুহে এইবিলাকে চায় দেখিছে আপোনালোকে ৰাইজ কি ক'ব কমেণ্টত আপোনালোকে জনাওক সিহঁতৰ এনেকুৱা ৰোষ্টিংবিলাক বন্ধ কৰিব লাগে সঁচা কথা কৈছোঁ এনেকুৱা বন্ধ কৰিব লাগে এইবিলাক মাথা মানে কি আছে নাজানো সিহঁতে পঢ়া শুনা কৰিছে নে নাই নাজানো মাক দেউতাকৰ ওচৰলৈকে সিহঁতি যায় মানে ৰোষ্টিং ইমানখিনি আগবাঢ়িছে ৰোষ্টিং তাৰমানে মাক দেউতাক মানে আৰু নিজৰ ফেমিলিৰ ভিতৰত গুচি গৈছে অমুকে তমুক কি হ'ব অসমীয়া ইউটিউব জগতটো সিহঁতি মক্কেলামি কৰি শেষ কৰি দিলে আমাৰ ইউটিউব জগতখন বৰবাদ কৰি দিলে সিহঁতি বদনাম কৰি দিলে টেঙা নিদিবা এইবিলাক কি নাজানো আৰু কি কাৰণে আৰে কণ্টেণ্ট নাই যদি বেলেগ কাম কৰ ভাই তহঁতি সঁচা কথা কৈছোঁ বেলেগ কাম কৰ এইবিলাক এইটোক ইনচাল্ট দিয়া ৰোষ্টিং মানে কি বুজি নাপায় আৰে ৰোষ্টিং চাওঁ নে নাচাওঁ তহঁতি কেইমিনিটে ৰোষ্টিং কৰে চাওঁ নে নাচাওঁ এনেকৈ ৰোষ্টিং কৰে নেকি এনেকৈ ৰোষ্টিং কৰে আৰে কোনোবাই কাৰোবাৰ মাক দেউতাকৰ ওচৰ মানে হেৰিত যায় নেকি ৰোষ্টিং মানে মাক দেউতাকৰ ফেমিলিৰ মাজৰ ইমান বেয়াকৈ কয় নেকি মক্কেলামি কৰা বন্ধ কৰ ভাইহঁত তহঁতি ইউটিউবত মক্কেলামি কৰা বন্ধ কৰ যদি কণ্টেণ্ট নাই না ইউটিউব নুখুলিবি ইউটিউব নকৰিবি কাৰণ ইউটিউব আমাৰ অসমৰ ৰাইজে চাইতো তহঁতৰ এইবিলাক ফকতি আমি চাবৰ কাৰণে ইউটিউবৰ ৰখি থকা নাই গম পাইছে তহঁতৰ এইবিলাক ফকতি আমি চাব ইউটিউবৰ ৰখি থকা নাই বন্ধুসকল ভিডিঅ'টো এইখিনিয়ে আছিলে এইখিনিয়ে ক'বৰ কাৰণে মই আজি ভিডিঅ'টো বনালোঁ আৰু যদি ভাল লাগিলে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব যোনে নতুনকৈ আহিছে যাতে টেঙা নিদিবা সিহঁতি পায় ইহঁতৰ ভিডিঅ'বিলাক মানে ৰিপৰ্ট কৰিব লাগে সঁচাকৈ ৰিপৰ্ট মাৰক ইমান বেয়া লেংগুৱেজ ইমান বেয়া হেৰি তাৰমানে নোৱাৰি আৰু চাবৰ কাৰণে এইবিলাক মানে কি ক'ম আৰু ঠিক আছে গাইজ আজিলৈ ভিডিঅ'টো ইমানে ঠিক আছে বাই বাই